Welcome to my YouTube channel Papu Priyam. Guys, মোৰ ভিডিও যদি প্ৰথমবাৰৰ বাবে চাইছে তেনেহলে স্বাগতম জনাইছো যদি আগৰ পৰা চাই তেনেহলে ধন্যবাদ গাইস মই অনলাইন বহুবাৰ কৰিলো মানে কৰোনা ভ্যাকচিনৰ কাৰণে কিন্তু এনেকে স্লট পোৱা নাছিলো প্ৰথম দিনা কৰাৰ লগে লগে পাইছিলো ঘৰৰ ওচৰৰ পৰা 3-4 কিলোমিটাৰ মান হ'ব কিন্তু গাড়ী মটৰ বন্ধ দিয়াৰ বাবে যাব নোৱাৰিলো সো মানে অনলাইন কৰি আজি 20 দিনৰ বেছি হৈ গল স্লট নাপালো সো যোৱাকালিনে পৰখিৰ পৰা এটা নিয়ম কৰিছে কি নিজৰ গাঁৱৰ হস্পিটালবোৰত দিব সো মোৰ ঘৰৰ পৰা 2-3 কিলোমিটাৰ মান হ'ব আমাৰ হস্পিটালখন তালৈকে গৈ আছো বেজি দিয়া বুলি শুনিছো ভোটাৰ আইডি লৈ লৈছো সো আজি মই ভ্লগটো বনাম কোভিড-19 ৰ ভ্যাকচিন দিয়াৰ ওপৰত সো আপোনালোকে ভিডিওটো হেখলৈকে যেন চাই যায় আৰু কেনেকৈ কি কৰো কেনেকৈ কি বেজি দিয়ে হেখিনি আপোনালোকক দেখাম আপোনালোকে নিশ্চিন্ত মানে হে কৰক ভ্যাকচিন লওক আৰু কৰোনা মুক্ত এখন যেন আমাৰ পৃথিৱী হয় আৰু লগতে কৰোনা যে আমি খেদিব পাৰো আৰু কেতিয়াও যে এনেকুৱা পৰিস্থিতি নহয় অসমৰ লগতে ভাৰতবৰ্ষৰ লগতে পৃথিৱীত এনেকুৱা যে পৰিস্থিতি নহয় তাৰ বাবে আমি নিজকে সেফ কৰিব লাগিব ভ্যাকচিন ল'ব লাগিব সো ষ্টে সেফ আৰু ভ্যাকচিন লওক বলক আজিৰ ব্লগটো ষ্টাৰ্ট কৰো তেনেহলে গাইস বলক আমাৰ যাত্ৰা আৰম্ভ কৰো আমি সাইকেল লৈ যাম ভাইটি আৰু মই সাইকেলত উঠি ললো বলক So guys, আৰু পামেই 5 মিনিট বা 10 মিনিট লাগিব মোৰ লগত ভাইটি আছে কিও আহি আছে সো হস্পিটাললৈ আহিছো বহুত দিনৰ মূৰত তাতে ভয় লাগে বেজি ল'ব মানে বেজি ল'বলৈ সো গাইস ফোন আহিছিল মানে ঘৰৰ পৰা ৰিচিভ কৰিলো সো বেছি নাই 10 মিনিট মান আছে পামেই আৰু আপোনালোকেও যাক নিজৰ ওচৰৰ শাখা বা হস্পিটাললৈ ভ্যাকচিন লওক হে আৰু সো গাইস এতিয়া মই বস্তুৰ আনবক্সিং কৰিব লৈছো মই চাৰ্জাৰ এডাল মোটো C+ ৰ চাৰ্জাৰ এডাল অৰ্ডাৰ দিছিলো মটোৰোলা সো আহি পালে চাওক ধুনীয়া প্ৰডাক্ট হয় আৰু এখন মেনুখন দিছে বস্তুটো লৈ চাও চাওক এতিয়া আমি চাৰ্জ দি চাম কেনেকুৱা হয় মেৰা চাওক ধুনীয়াকৈ চাৰ্জ লৈছে আৰু বহুত হেভি হয় ল'ব পাৰে আপোনালোকে সো আমি এনেকৈ আহি আমাৰ ৰামদিয়াৰ থানা পালো ৰামদিয়া আৰক্ষী থানা এখন আমাৰ থানা সো গাইস ইফালেৰে এটা ৰাস্তা আছে বাৰু নাযাও আমি এডভেঞ্চাৰ কৰিম সো এনেকৈ পথাৰেৰে যাম পথাৰেৰে গৈ আমি ওলাম সাৱধান ভালদৰে আহিলো সো ফাইনালি এখন হল মোৰ কেমেৰা ফ্ৰণ্টত যে আছে এইখনে হল হস্পিটালখন দেখালো আপোনালোকক এইটো ৰাস্তাতে যাব পাৰি বাৰু মোৰ যে কেমেৰা ফ্ৰণ্টত দেখিছে ৰাস্তাটো সেইটো ৰাস্তাতে যাব কিন্তু আমি অলপ এডভেঞ্চাৰ কৰিলো মই নিউ এডভেঞ্চাৰ কৰি ভাল পাওঁ সো এনেকৈ যাওঁ হস্পিটাল গৈ দেখাম কি হয় সো গাইস ৰাস্তাটো পালো আৰু 3 মিনিট মান গ'লে হস্পিটাল পাই যাম ধুনীয়া এটা পৰিৱেশ চাওক
চ' ফাইনেলি আহি পালোঁ আমাৰ ঘৰৰ ওচৰতে থকা হস্পিটেলখনত। A few moments later. চ' গাইজ কি হ'ল, মেডিকেলত গ'লোঁ মানে হস্পিটেলত গ'লোঁ, মানে নিউজত পাইছিলোঁ কি 18 বছৰৰ পৰা 45 বছৰৰ ভিতৰত মানে সেই দি আছিল আৰু ভেকচিন দি আছিল বুলি শুনিছিলোঁ, মানে কৈছিল আৰু চ' কোৱা বাবে গৈছিলোঁ দিবৰ কাৰণে, মানে লগৰ কেইজন মানে কৈছিল বা মাকো কোনোবাই কৈছিল। চ' এতিয়া গম পালোঁ যে এনেকৈ দিয়া নাই, 45 বছৰৰ ওপৰত দি আছে, 45ৰ ওপৰত, 18 বছৰৰ পৰা 45লৈকে দিব কেইদিনমানৰ পিছত। চ' মিছগাইড হৈ গ'ল ভ্লগটো, একো নাই বাৰু, এনেকৈ আপোনালোকক এণ্টাৰটেইনমেণ্ট কৰালোঁ। চ' যেতিয়া ভেকচিন দিব আহিম সেইদিনা দেখাম বাৰু কেনেকৈ কি কৰাই। ভয় কৰিব নালাগে, মই আজি দিব নাপালেও একো নাই, আৰু কোনোবাই যদি দিব যায় আজি বা এইকেইদিন যোনে দিব যায় দিব যাওক, ভয় নকৰিব। কৰোণাৰ বাবে আমি যুঁজ কৰিব লাগিব, কৰোণামুক্ত পৃথিৱী আমি বনাব লাগিব। চ' আজিলৈ মোৰ ভ্লগটো ইমানেই। যদি মোৰ আজি ভ্লগটো ভাল লাগিছে দেন প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি দিব, যে মই দি থকা ভিডিঅ'বোৰ আপোনালোকে আগতীয়াকৈ ন'টিফিকেশ্যনবোৰ পায়। চ' টেক কেয়াৰ, বাই বাই।